নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া নেপালৰ এখন হস্পিটাল মেচি আই হস্পিটালত উপস্থিত হৈছোঁ। এয়া পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। পৰিৱেশটো সুন্দৰ পৰিৱেশ, মেডিকেল বুলি গমেই নাপায় আচলতে। চাফ চিকুণতা, ফুলৰ ধুনীয়া ধুনীয়া ফুলৰ শাৰী শাৰী টাব, ইমানেই ভাল লাগিছে। মানুহবিলাক ডিচিপ্লিনত আছে, পৰিৱেশটো বহুত ধুনীয়া। আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ, চাওক বাৰু, ইমান ধুনীয়া পৰিৱেশ। অলপ পৰিৱেশটো আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। ইমান ধুনীয়া চাফ চিকুণ, মেডিকেল বুলি আচলতে গমেই নাপায়। আহি বহুত ভাল লাগিছে, সুন্দৰ এটা পৰিৱেশ দেখিছোঁ। যেন আমিও তেনেকুৱা সতৰ্ক হ'বলৈ হ'ল, কাৰণ আমাৰ ঠাইবিলাকত মেডিকেল বুলি ক'লে সোমাবলৈ অলপ বেয়া লাগে। যিহেতু চৰকাৰী মেডিকেলত সোমাবলৈ অলপ বেয়া লাগে। চাফ চিকুণ যিহেতু সিমান নাথাকে। আমাৰ মানুহখিনিয়ে চাফ চিকুণ কৰাৰ পিছতে আমাৰ মানুহখিনিয়ে আকৌ লেতেৰা কৰি দিয়ে। কিন্তু ইয়াত সেই পৰিৱেশটো নাই। যদি কোনোবাই পিক পেলায় বা জাবৰ জোঁথৰ পেলায় য'তে ত'তে 500 টকা ফাইন লিখাই আছে। সেই গতিকে কোনেও লেতেৰা কৰি সেই পৰিৱেশ দূষিত নকৰে। মই পৰিৱেশটো আকৌ দেখুৱাইছোঁ আপোনালোকৰ আগত। ধুনীয়াকৈ ৰাখিছে, আনডিচিপ্লিন নহয়। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা। যিহেতু আমাৰ এইবিলাক দেখি শিকিবলগীয়া বহুত আছে, কাৰণ আমাৰ কিমান ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া হস্পিটাল আছে, কিন্তু আমি যদি চাফ চিকুণ কৰি ৰাখোঁ, সেইবিলাক ইমান ধুনীয়া পৰিৱেশ এটা হয়। আমি মানুহবিলাকে আচলতে তেনেকুৱা কৰি ৰাখিব লাগে। প্ৰত্যেকৰ মনলৈ আহিব লাগে, আমি চাফ চিকুণতাত থাকিম, চাফা হৈ থাকিম, ভালকৈ ৰাখিম। ইমান ধুনীয়া লাগিছে, চাওক ইমান ধুনীয়া। এখন কাগজ পৰি থকা নাই, ইমান পৰিষ্কাৰ। আৰু এইবিলাকত যদি হেৰি কৰে, কিবা এটা পিকাই বা পেলায়, কিন্তু ফাইন ভৰিব লাগিব। সেইটো এয়া পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক, চাওক। এইটো আচলতে আমাৰ তাতো হ'ব লাগে। যদি আমাৰ তাত মানে অসমত ইমান ধুনীয়া ধুনীয়া হস্পিটাল, ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ GMCH, কিমান মানুহ আহে, কিমান দূৰৰ পৰা মানুহ আহে, কিন্তু এই চাফ চিকুণতাৰ কাৰণে হয়তো কয় ইমান লেতেৰা। কিন্তু আমি মানুহখিনি যদি চাফা হওঁ, সেইটো নিশ্চয় চাফা হৈয়ে থাকিব। মানুহে য'তে ত'তে নেপেলালে হ'ল। যে কিবা খালে পিকাই থৈ গ'ল, সেইটো যেন আমাৰ বস্তু নহয়, আমাৰ নহয়, তেনেকুৱা। এয়া 500 টকা ফাইন আপোনালোকক দেখুৱাইছোঁ। যদি অকণমান কিবা এটা কৰে, 500 টকা ফাইন। এইটো আমাৰ তাতো হ'ব লাগে আচলতে। ফাইন কৰিলে নিজে কোনেও একো নকৰে, কাৰণ 500 টকা ফাইন ভৰাতকৈ মই এইটো কাম নকৰোঁ। আপোনালোকে দেখিছে, য'ত ত'ত লিখাই আছে 500 টকা ফাইন। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে যেন চাফা হৈ থাকে, চাফ চিকুণতা কৰি ৰাখে। সকলোকে মই আকৌ কৈছোঁ, আমাৰ ৰাজ্য, আমি আহক একেলগে চাফ চিকুণতাৰে আগবাঢ়ি যাওঁ। নমস্কাৰ।